নমস্কাৰ এলাইভ নিউজৰ ষ্টুডিঅ'ৰ মজিয়াত মই নিৰ্মালী নাথ এইখিনিতে আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ কামৰূপ জিলাৰ নগৰবেৰা থানাৰ অন্তৰ্গত জামলাইৰ উপহৰা গাঁৱৰ শাহিনুৰ ইছলাম নামৰ 25 বছৰীয়া যুৱকজন কৰোনাত আক্ৰান্ত হৈও পথাৰত ধান কটাত ব্যস্ত নাগালেণ্ডৰ পৰা অহা এই যুৱকজনক স্বাস্থ্য বিভাগে হোম কোৱাৰেণ্টাইনত থকাৰ নিৰ্দেশ দিছিল যদিও স্বাস্থ্য বিভাগৰ নিৰ্দেশ অমান্য কৰি পথাৰত ধান কটাত ব্যস্ত হৈ পৰে স্বাস্থ্য বিভাগে কৰোনা টেষ্ট কৰাত পজিটিভ ধৰা পৰে আৰু পিছত স্বাস্থ্য বিভাগে নিবলৈ অহাৰ খবৰ পাই পজিটিভ ব্যক্তিজন পলায়ন কৰাৰ চেষ্টা কৰে যদিও বিফল হয় শেষত স্বাস্থ্য বিভাগে 108ৰ সহায়ত হস্পিটাললৈ লৈ যায় উল্লেখযোগ্য যে অঞ্চলটোত প্ৰথমজন ব্যক্তি কৰোনা পজিটিভ হোৱাত চাঞ্চল্যকৰ সৃষ্টি হৈছে কোৱাৰেণ্টাইন কৰি গৈছো আৰু ইয়াৰ আশা কৰ্মীকো আমি বুজাই গৈছো তাতে দুই বেলা সিহঁতৰ ঘৰত খবৰ লৈ আছিল এতিয়া সিহঁতে যদি ইয়াৰ ভিতৰতে যদি পলাই যায় তেতিয়াতো আৰু আমিতো ইয়াতে বহি থাকিব নোৱাৰিম আমাৰ বেলেগ কামো আছে বেলেগ জায়গাতো যাব লাগে এনেকৈ হোম কোৱাৰেণ্টাইন কৰিব আজি কিমান দিন হ'ল হোম কোৱাৰেণ্টাইন কৰা 19 তাৰিখৰ পৰা কৰিছিলোঁ হোম কোৱাৰেণ্টাইন আজি লাষ্ট ডে আছিল আজি 2 তাৰিখ আজি শেষ হ'লে আৰু শেষ হ'লে হয় ষ্টাম্পিং কৰা হৈছিল 14 মানে পজিটিভটো আজি আহিছে পজিটিভ ৰেজাল্টটো আজি আহিছে আজি 14 ডেজ হৈছে আৰু আমি সব লৈছোঁ সেই মানুহজনক আমি যেহেতু আমি সব লৈছোঁ আমি কৈয়ে যাওঁ সব ৰিজাল্ট নোহোৱা পৰ্যন্ত আপুনি ক'তো নাযাব কিন্তু এতিয়া ওলাই গৈছে এতিয়াতো আমাৰ উপায় নাই ওলাই মানে ক'ত গৈছিলে ধান কাটিবলৈ গৈছিল ইয়াৰ পূৰ্বে ক'ত গৈছিলে আমাক হিষ্ট্ৰী কোৱা মতে তেওঁ নাগালেণ্ডৰ পৰা আহিছে নাগালেণ্ডত তেওঁ পেছাৰ ড্ৰাইভাৰী কৰে এতিয়া ড্ৰাইভাৰ কৰা মানুহজনে ক'ত ক'ত ঘূৰি তোৰ আমি নাজানো এতিয়া কথা হৈছে আহি পাই সি কৈছে কি যে ধূপধৰাৰ পৰা মই নগৰবাৰীলৈ খোজকাঢ়ি আহিছোঁ পানীত জিকিছোঁ গতিকে মোৰ অলপ জ্বৰ হৈছে আমি সেই সন্দেহতে 2-3 দিন আমি তাক ৱেইট কৰিছোঁ যে তেওঁৰ লক্ষণ কি হয় কি নহয় আমি চাওঁ চাৰ পিছত আমি খবৰ লৈ আছোঁ MPW আৰু আশাৰ দ্বাৰা এতিয়া তাৰপিছত আমি আহি ছাছপেক্ট কৰিলোঁ যে এইটো হ'ব পাৰে গতিকে আমি লগে লগে সব ল'লোঁ এতিয়া ল'ৰাজনৰ বিভিন্ন ঠাইত বহুতৰে সংস্পৰ্শলৈ আহিছে ল'ৰাজন আহিছে এতিয়া কি কৰিব অঞ্চলটোত আপোনালোকৰ কিবা ষ্টেপ তাৰমানে আজি বেলেগ মানুহৰ লগত ধান কাটিব যোৱা নাই সিহঁতৰ পৰিয়াল লৈয়ে গৈছিল সিহঁতৰ দুটা ভাইটি দেউতা চবে মানে যিহেতু বানপানী হৈছে আমাৰ এই অঞ্চলটোত ধানবিলাক ডুবি আছিল সেইকাৰণে ধান কাটিব গৈছিল সিহঁতে কোৱা মতে আৰু এইটো এতিয়া আমি 108 আহি আছে most probably GMC লৈ যাব তেওঁৰ সংস্পৰ্শ মানে আগৰ পৰা সিহঁতে প্লেন লৈ আছিলে মাটি মানে এই ছাগলী আৰু ভেড়া সিহঁতৰ পাতৰ আগ বুলি খাইছে আগ খোৱাৰ কাৰণে 2-3টা আগ খোৱাৰ পিছতে সিহঁতৰ মাজত সিহঁতৰ ঘৰ অলপ দূৰত জয়ছনৰ ঘৰ দূৰত আৰু সিহঁতৰ ঘৰৰ কাষতে সিহঁতৰ খেতি সেই খেতি মানে ছাগলী বা ভেড়া যোৱাৰ পিছতে 3-4টা আগ খোৱাৰ পিছতো মাৰপিট লাগি গ'ল দুয়োটাৰ পক্ষৰ মাজত মানে সিহঁতে আগৰ পৰা প্লেন লৈ আছিলে তাৰপৰা সিহঁতৰ হাতত পাচন বুলি কয় খেত বিলাৰা আৰু আপোনাৰ কাচি আছিলে এই দুটা লৈ সিহঁতে মানে 5-6জন মানুহ সিহঁতে 3-4জনক মানে ধৰিছে যাক মাৰিছে সি আপোনাৰ কি হয় মোৰ এইটো হয় ভাবি হয় কেইজনক মাৰিছে 4জনক মাৰিছে এতিয়া পুলিচ প্ৰশাসনক কি আপুনি জনাইছে নেকি জনোৱা নাই যাম আৰু আমি কাৰাখেতি পেচিত আহিছোঁ এতিয়া ছাৰে ডক্টৰে কি কয় পৰামৰ্শ দিয়ে সেইটো মই লৈ আমি থানাত যাম এতিয়া আমাৰ জৰিয়তে কি ক'ব আপুনি আপোনালোকৰ নিউজত মানে জনাব খুজিছোঁ যে এইবিলাক সঁচা নাই মিছা আপোনালোকে অলপ চাব চাই পেলাই আমাক নিশ্চয় এটা তদন্ত ঘটনা দি দিব আপোনালোকৰ গাঁৱত পজিটিভ ওলাইছে এতিয়া গাঁৱত পজিটিভ ওলাল আমি আটাই হতভম্ব হৈছোঁ এই ক্ষেত্ৰত এতিয়া তেওঁ বোলে পথাৰত গৈছে ধান কাটিবলৈ এতিয়া মানে আমাৰ অকলে গৈছে নে আৰু কোনোবা গৈছে লগত তাৰ ঘৰৰ যিখিনি আৰু পৰিয়াল আছে তাৰ দেউতা গৈছে তাৰ আৰু দাদা আছে তাৰ ভাইটি আছে গাঁৱৰ 2-এজন হয়তো গৈছে গাঁৱৰ 2-এজন গৈছে লগত ধান কাটিব গৈছে মানে কৰোনা পজিটিভ ৰোগী এতিয়া কামত ব্যস্ত পথাৰত কামত ব্যস্ত পথাৰত আহিছিল 19 তাৰিখে হোৱাৰ পিছত আমাৰ আশা আৰু MPWয়ে লগে লগে তেওঁক হোম কোৱাৰেণ্টাইন কৰিলে তাৰপিছত আমি তেওঁক চেকআপ কৰিলোঁ 26 তাৰিখে স্ক্ৰিনিং কৰি তেওঁৰ টেম্পাৰেচাৰ আমি বেছি পালোঁ যেতিয়া আমি বেছি পালোঁ তেতিয়া আমাৰ সন্দেহ হ'ল নিশ্চয় এইটো ছাছপেক্টেড কেছ আৰু তেতিয়া আমি সোৱাব ল'লোঁ সোৱাব লৈ আমি পঠালোঁ এতিয়া আমি আজি ৰিজাল্ট পালোঁ যে এইটো পজিটিভ আহিছে আৰু কি নাম শাহিনুৰ ইছলাম কি কাম নাইটৰ বিদ্যানগৰ নাগালেণ্ডত ড্ৰাইভাৰ আছিলে চিমেণ্টৰ কোম্পানীৰ ড্ৰাইভাৰ কৰে নগৰবেৰা অঞ্চলৰ প্ৰথমটো